নমস্কাৰ, আজি বনাবলৈ আৰম্ভ কৰিছোঁ কলীয়া কচু আঞ্জা। এয়া মই ঔটেঙা আলু কচু বইল হ'বলৈ দিম। পানী জোখমতীয়ে মই দিছোঁ। এতিয়া কেৰাহীত মিঠাতেল দিছোঁ গৰম হ'বলৈ। পাঁচফোৰণ দিছোঁ 1 চামুচ, কাটি থোৱা পিঁয়াজো দিছোঁ, আদা নহৰুৰে পেষ্ট দিয়া হৈছে। এতিয়া ৰঙচুৱা মূলীয়া হৈ আহিছে আৰু এতিয়া মই সোৱাদ অনুসৰি হালধি দিছোঁ, জালুকৰ গুড়ি দিয়া হৈছে, বইল কৰা কচুখিনি মই দি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া মোৰ কচু আঞ্জাৰ লাহে লাহে হৈ আহিছে। চাওক কিমান এটা ধুনীয়া কালাৰ হৈছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, বহুত চিম্পল ৰেচিপি হয়, খাবলৈও খুব সোৱাদ হয়। এয়া মোৰ কচু আঞ্জা, পটল ফ্ৰাই, নেমু, ভাত আৰু জলকীয়া লৈছোঁ। বহুত সহজ পদ্ধতিত বনাব পৰা ৰেচিপি হয়। আপোনাৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আছিল আছামিজ থালি ৰেচিপি ব্লগছ ভিডিঅ'। ধন্যবাদ। নদীৰে ঘাটলৈয়া মোৰে নুভুতি